এই মুহূৰ্তত জনাইছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানকে ধৰি 21 জন লোকৰ মৃত্যু হৈছে থিতাতে এই ঘটনা সংঘটিত হৈছে সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সীতাকুণ্ডত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ ৰাসায়নিক পদাৰ্থ ভৰ্তি কণ্টেইনাৰ ঘটনাত নিহত হৈছে 21 জনকৈ লোক আৰু লগতে 4 শতাধিক লোক আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে নিহতসকলৰ ভিতৰত 5 জন অগ্নি নিৰ্বাপক বাহিনীৰ লোক বুলিও জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে ভয়াবহ চক্ৰান্ত সংঘটিত হৈছে ৰূপহীহাটত অবৈধ বাংলাদেশীক দিছে ভাৰতীয় হোৱাৰ অবৈধ প্ৰমাণপত্ৰ গ্ৰেপ্তাৰ হোৱা বাংলাদেশীৰ মন্তব্যই জোকাৰিছে সমগ্ৰ ৰাজ্য আৰু ইয়াকে লৈ এজনক গ্ৰেপ্তাৰ কৰা হৈছে নগাঁও জিলাৰ ৰূপহীহাটত চলিছে নেকি বিদেশীক ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণপত্ৰ প্ৰদানৰ অবৈধ বেখা মেঘালয়ত গ্ৰেপ্তাৰ হোৱা এজন বাংলাদেশী যুৱকৰ মন্তব্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বাংলাদেশী ভাৰতীয় প্ৰমাণপত্ৰ যোগান ধৰা হৈছে নগাঁও ৰূপহীহাটত বাংলাদেশী ভাৰতীয় প্ৰমাণপত্ৰ যোগান দিয়াৰ অভিযোগত ইতিমধ্যে ইবাদুল ইছলাম নামৰ এজন যুৱক আৰক্ষীৰ জালত পৰিছে পৰৱৰ্তী খবৰটো হৈছে দুৰ্নীতিৰ অভিযোগৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক দিলে এক প্ৰত্যুত্তৰ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক উত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই পিপি কিট চৰকাৰক আগবঢ়োৱা প্ৰস্তাৱ হিচাপে দিয়া হৈছিল আৰু তেওঁৰ পত্নীৰ কোম্পানীৰ ইয়াৰ বাবে কোনো দন লোৱা নাছিল হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰি কৈছে যে কৰোনা মহামাৰী ঢৌৰ সময়ত অসমত পিপি কিটৰ অভাৱ আছিল বহু চেষ্টাৰ পিছত মোৰ পত্নীয়ে মানুহৰ জীৱন বচাবলৈ কিছুমান পিপি কিটৰ ব্যৱস্থা কৰিছিল যদিও আমি ইয়াৰ বাবে এটা নিৰ্দেশ জাৰি কৰিছিলোঁ কোম্পানীটোৱে এই কিটবোৰৰ বাবে কোনো ধন লোৱা নাছিল এই পিপি কিটবোৰ চৰকাৰক উপহাৰ দিয়া হৈছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একে সময়তে মনীষ সিসোদিয়াই টুইট কৰি কৈছে যে মাননীয় মুখ্যমন্ত্ৰী প্ৰতি কিটত 990 টকাত জেচিবি ইণ্ডাষ্ট্ৰিজৰ নামত 5000 কিট ক্ৰয় কৰাৰ বাবে আপোনাৰ পত্নীৰ চুক্তি আছে স্বাস্থ্যমন্ত্ৰী হৈ থাকোতে নিবিদা ক্ৰয় নকৰাকৈ তেওঁৰ পত্নীৰ কোম্পানীক অৰ্ডাৰ দিয়াটো দুৰ্নীতি নহয় নেকি বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ লগতে এক প্ৰকাৰ সমালোচনা কৰিছে লগতে মনীষ সিসোদিয়াই কৈছে যদি আপোনাৰ সাহস আছে সকলো তথ্য আপোনাৰ সন্মুখত ৰাখক সিসোদিয়াৰ টুইটৰ সঁহাৰি দি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তীব্ৰ অভাৱৰ বাবে আপোনাৰ সৈতে বহুতো ৰাজ্য চৰকাৰে পিপি কিটৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ ঠাই পোনপটীয়া ক্ৰয়ৰ নিৰ্দেশ দিছিল আদা অসম্পূৰ্ণ নথিপত্ৰ প্ৰদৰ্শন নকৰি যদি আপোনাৰ সাহস আছে সকলো তথ্য সন্মুখত ৰাখক বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মনীষ সিসোদিয়াকো মানহানিৰ গোচৰৰ বাবে সতৰ্ক কৰি দিছিল উপদেশ দিয়া বন্ধ কৰক আৰু মই সোনকালেই আপোনাক গুৱাহাটীত দেখা পাম কাৰণ আপুনি এতিয়া অপৰাধমূলক মানহানিৰ সন্মুখীন হ'ব